হেল্ল' বন্ধুসকল, আপোনালোকে হয়তো আপোনালোকৰ ফোনত ফেচ আনলক এক্টিভেট কৰি ৰাখিছেই চাগে। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে এই ফেচ আইডি এনো কেনেকৈ কাম কৰে? হোৱাট আৰ দ্য টেকনলজি বিহাইণ্ড দিছ? যদি নাই ভবা তেন্তে ভিডিঅ'টোৰ শেষত নিশ্চয় ভাবিব। এই ভিডিঅ'টোৰ জৰিয়তে মই ফেচ আইডিয়ে কেনেকৈ কাম কৰে ইয়াৰ প্ৰ'ছ এণ্ড কনছৰ বিষয়ে এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম। এতিয়া আহক ভিডিঅ'টোত আগবাঢ়ো। ফেচ আইডি হৈছে এপল ইনকৰ্পৰেটৰ দ্বাৰা ডিজাইন আৰু ডেভেলপ কৰা এক ফেচিয়েল ৰিকগনাইজেশ্যন ছিষ্টেম, যাক আইফোন, আইপেড প্ৰ' আৰু এপল ৱাটচ আনলক কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইটো টেকনলজি এপলে ফাৰ্ষ্ট টাইম 12 ছেপ্টেম্বৰ 2017ত এনাউন্স কৰে আৰু আইফোন 10ত নৱেম্বৰ 2017ত লঞ্চ কৰে। এতিয়া আহিছোঁ হোৱাট ডাজ ফেচ আইডি ডু? ফেচ আইডিয়ে কৰেনো কি? ফেচ আইডিয়ে আপোনাৰ মুখখন স্কেন কৰিবলৈ আৰু ইয়াৰ এটা মেথামেটিকেল মডেল ক্ৰিয়েট কৰিবলৈ ফ্ৰণ্ট কেমেৰা আৰু ইনফ্ৰাৰেড সেন্সৰৰ ব্যৱহাৰ কৰে। ইনফ্ৰাৰেড সেন্সৰ হৈছে এক প্ৰকাৰৰ ইলেক্ট্ৰনিক ডিভাইচ যিয়ে ইনফ্ৰাৰেড লাইট চেঞ্জ বা ডিটেক্ট কৰিব পাৰে। ইনফ্ৰাৰেড লাইটৰ ৱেভলেন্থ 700 নেনোমিটাৰৰ পৰা 1 মিলিমিটাৰৰ ভিতৰত থাকে আৰু যাৰ এনাৰ্জি ভিজিবল লাইটতকৈও কম। অৰ্থাৎ আপুনি ক'ব পাৰে যে ভিজিবল লাইটতকৈও কম হাৰ্মফুল। যেতিয়া আপুনি আপোনাৰ ডিভাইচটো আনলক কৰিব বিচাৰে তেতিয়া ফেচ আইডিয়ে আপোনাৰ ফেচটো আগতে ষ্ট'ৰ কৰা ফেচ মডেলৰ লগত কম্পেয়াৰ কৰে আৰু যদি ই মিলে ই আপোনাৰ ডিভাইচটো আনলক কৰিবলৈ অনুমতি দিয়ে। এতিয়া আহিছোঁ হাউ ডাজ ফেচ আইডি ৱৰ্ক? ফেচ আইডিয়ে কেনেকৈ কাম কৰে? দ্য ফেচ আইডি হাৰ্ডৱেৰ কনচিষ্ট অফ এ সেন্সৰ উইথ 3 মডুলছ। অৰ্থাৎ ফেচ আইডি 3টা মডুলৰ দ্বাৰা নিৰ্মিত। এটা হৈছে লেজাৰ ডট প্ৰজেক্টৰ, দ্বিতীয়টো হৈছে ফ্লাড ইলুমিনেটৰ আৰু তৃতীয়টো হৈছে ইনফ্ৰাৰেড কেমেৰা। ডট প্ৰজেক্টৰে আপোনাৰ মুখত 30,000তকৈও অধিক লাইটৰ পিন পইণ্ট প্ৰজেক্ট কৰে, যাৰ দ্বাৰা ই আপোনাৰ মুখৰ এটা 3D ফেচিয়েল মেপৰ সৃষ্টি কৰিব পাৰে, যাক ইনফ্ৰাৰেড কেমেৰাহে পঢ়িব পাৰে। ফ্লাড ইলুমিনেটৰে ইনফ্ৰাৰেড লাইট ডট শ্বাইন কৰাত সহায় কৰে, যাৰ ফলত অতি কম পোহৰত ইনফ্ৰাৰেড কেমেৰাই এই ইনফ্ৰাৰেড ডটবোৰ আইডেণ্টিফাই কৰিব পাৰে। ইনফ্ৰাৰেড কেমেৰা হৈছে এ টাইপ অফ কেমেৰা যিয়ে ইনফ্ৰাৰেড ৰে ডিটেক্ট কৰিব পাৰে। যেনেকৈ আমাৰ নৰ্মেল কেমেৰাই ভিজিবল লাইট ডিটেক্ট কৰিব পাৰে, ঠিক তেনেকৈ 3D ফেচিয়েল মেপটো ক্ৰিয়েট হোৱাৰ পিছত তাক আইফোনৰ CPU মানে প্ৰচেছৰলৈ চেণ্ড কৰোৱা হয়। CPUৱে সেই পাৰ্টিকুলাৰ ফেচিয়েল মেপটো ৰেজিষ্টাৰ ফেচিয়েল মেপ মানে যিটো ফেচিয়েল মেপ আপুনি ফাৰ্ষ্ট টাইম ছেট কৰিছিলে এজ এ ফেচ আনলক সেইটোৰ লগত কম্পেয়াৰ কৰে আৰু যদি সেইটো মেটচ হয় তেন্তে CPUৱে আপোনাক ফোনটো আনলক কৰিবলৈ অনুমতি দিয়ে আৰু আপুনি ফোনটো আনলক কৰিব পাৰে। The system can recognize faces with glasses, clothing, makeup, facial hair, and adapt to changes in appearance over time. এতিয়া ইয়াৰ কিছুমান প্ৰ'ছ এণ্ড কনছৰ বিষয়েও ডিছকাছ কৰি লৈছোঁ। প্ৰথমতে আহিছোঁ দ্য প্ৰ'ছ অফ ফেচ আইডি। ফেচ আইডি হৈছে মষ্ট চিকিউৰ প্ৰচেছ টু আনলক ইয়ৰ ডিভাইচ। এপলে দাবী কৰে যে ফেচ আইডিৰ সৈতে আন ইউজাৰে ফোন আনলক কৰাৰ সম্ভাৱনা 10 লাখৰ ভিতৰত এটা। ইয়াৰ বিপৰীতে টাচ আইডি 50,000ৰ ভিতৰত এটা। ইয়াৰ পৰা আপুনি গেছ কৰিবই পাৰিছে যে ফেচ আইডি কিমান চিকিউৰ হ'ব পাৰে। ইয়াৰ পিছত দ্য কনছ অফ ফেচ আইডি ইট ইজ এ লিটল বিট শ্ল' কম্পেয়াৰ টু ফিংগাৰপ্ৰিণ্ট সেন্সৰ। যদি আপুনি মষ্ট ফাষ্টেষ্ট ফোন আনলক কৰিব বিচাৰে তেনেহ'লে আপুনি ফিংগাৰপ্ৰিণ্ট সেন্সৰে ইউজ কৰিব লাগিব। তেনে ক্ষেত্ৰত ফেচ আইডিয়ে আপোনাক বৰ বেছি হেল্প কৰিব নোৱাৰে। ইয়াৰ উপৰিও কেতিয়াবা ফেচ আইডিয়া কনফিউজ হয় আইডেণ্টিকেল টুইনৰ লগত। যদি আপোনাৰ ফেচ আন কাৰোবাৰ লগত চিমিলাৰিটি ৰাখে তেনেহ'লে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ফেচ আইডি বৰ বেছি ফ্ৰুটফুল নহ'ব। অ'কে গাইজ, এইখিনিয়ে আছিলে ফেচ আইডি ৰিলেটেড ইনফৰমেশ্যন। যদি আপোনাৰ কোনো ধৰণৰ ফেচ আইডি ৰিলেটেড কুৱেশ্যন আছে প্লিজ লিভ দেম ইন দ্য কমেণ্ট বিল'। আই উইল ডু মাই বেষ্ট টু আনচাৰ দেম। অৱশেষত ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিলে লাইক কৰিব। এনেকুৱা কণ্টেণ্ট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আকৌ লগ পাম অইন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই, জয় হিন্দ, জয় আই অসম।